ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেতো এটা কথা জানা যে শক্তিৰ সৃষ্টি বা বিনাশ নহয়, শক্তিৰ ৰূপান্তৰহে হয়। অৰ্থাৎ আমি এটা শক্তিক পৰিৱৰ্তন কৰি অন্য এটা শক্তি পাব পাৰোঁ। উদাহৰণস্বৰূপে ল'ব পাৰা স্থিতিশক্তিৰ পৰা শব্দ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। ঠিক একেদৰে আমি বিভিন্ন কৌশল ব্যৱহাৰ কৰি এটা শক্তিক পৰিৱৰ্তন কৰি আমি বিদ্যুৎ শক্তিও পাব পাৰোঁ। তো আজি আমি পাঠত পঢ়িম কিদৰে তাপ শক্তিক ৰূপান্তৰ কৰি বিদ্যুৎ শক্তি পাব পৰা যায় বা বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যায়। তো আজি আমাৰ আলোচ্য বিষয় হৈছে তাপভিত্তিক শক্তি প্ৰকল্প। তো তোমালোকে নামটো শুনিয়ে তাৰ আঁৰৰ যিটো কাৰণ সেইটো চাগে ধৰিব পাৰিছাই যে প্ৰকৃততে এই প্ৰকল্পত কি হয়। প্ৰথমতে এই তাপ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা হয় আৰু যান্ত্ৰিক শক্তিক পৰিৱৰ্তন কৰি আমি বিদ্যুৎ শক্তি পাব পাৰোঁ। তাক বিভিন্ন কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। তো কি হয়, বিভিন্ন ইন্ধন জ্বলোৱাৰ ফলত আমি প্ৰথমতে পোৱা তাপখিনিৰ সহায়ত আমি পানী উতলাওঁ আৰু পানী উতলাই তাৰ পৰা কি কৰা হয়, বাষ্প উৎপন্ন কৰা হয়। আৰু ইয়াৰ বাবে প্ৰকৃততে বৃহৎ পৰিমাণৰ জীৱাশ্মজাত ইন্ধন দহন কৰা হয় আৰু লগতে আমি জীৱবোৰো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু সেই উৎপন্ন হোৱা ভাপে টাৰবাইন ঘূৰায়। আৰু টাৰবাইনৰ কাম হ'ল কি, টাৰবাইনে কি কৰে, তাপ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। টাৰবাইনৰ লগত সংযুক্ত হৈ থাকে এটা জেনেৰেটৰ, যাৰ কাম হ'ল সেই যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা। গতিকে এনেদৰেই আমি টাৰবাইন আৰু জেনেৰেটৰ ব্যৱহাৰ কৰি তাপ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰোঁ। আৰু এইটো কি হয়, পৰম্পৰাগত শক্তিৰে এটা উৎস হয়। তাৰ বাবে আমি প্ৰথমতে চাম যে টাৰবাইননো কি হয়। একেবাৰে চিম্পল টাৰবাইন বুলি যদি কোৱা হয় তেতিয়াহ'লে তাত কি থাকে, এটা গতিশীল অংশ থাকে আৰু সি হৈছে ঘূৰ্ণক পাখি। যেতিয়া গতিশীল তৰল এটাক খুন্দা মাৰি পাখিবোৰ ঘূৰাই, সেই ঘূৰ্ণনক যান্ত্ৰিক শক্তি যোগান ধৰে। অৰ্থাৎ যিমান স্পীডত আমি ফেনখন ঘূৰাম লগে লগে কি হ'ব, তাৰ লগত সংযুক্ত হৈ থকা ডাইনামোটো ঘূৰিব আৰু সেই যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। এইটো আমি এটা সৰু ভিডিঅ'ৰ দ্বাৰা বুজিবলৈ যত্ন কৰিম। ইয়াত তোমালোকে মন কৰিলে দেখিবা যে কেনেদৰে তাপে ভাপৰ সৃষ্টি কৰিছে, টাৰবাইনটো ঘূৰাইছে আৰু টাৰবাইনৰ সংযুক্ত হৈ থকা জেনেৰেটৰটো কাৰ্যকৰী হৈছে। গতিকে গোটেই প্ৰক্ৰিয়াটোত তাপৰ পৰাই বিদ্যুৎ উৎপাদন কৰা হয়। ত' আমি এতিয়া চাম তাপভিত্তিক শক্তি প্ৰকল্প আৰু জীৱাশ্মজাত ইন্ধনৰ কিবা সম্পৰ্ক আছে নেকি। নিশ্চয় আছে। তাপভিত্তিক শক্তি প্ৰকল্পবিলাকত বৃহৎ পৰিমাণৰ জীৱাশ্মজাত ইন্ধন দহন কৰা হয় আৰু তাৰ বাবে অনেক তাপভিত্তিক প্ৰকল্প কয়লা খনি বা তেল কোবৰ ওচৰতে স্থাপন কৰা হয়। আৰু ই সুবিধাজনকো হয়, কাৰণ একে দূৰত্বলৈ কয়লা বা পেট্ৰলিয়াম নিবলৈ যিমান অসুবিধা, কিন্তু বিদ্যুতৰ পৰিবহণ অতি সুবিধাজনক হয়। তো আমি এটা ভিডিঅ'ৰ দ্বাৰা চাম। ইয়াত কি কৰা হয়, প্ৰথমতে জীৱাশ্মজাত ইন্ধনবিলাকৰ দহন কৰি তাৰ পৰা তাপ উৎপন্ন কৰা হয় আৰু উৎপন্ন হোৱা বাষ্পই টাৰবাইনটো ঘূৰায়। টাৰবাইনৰ লগত সংযুক্ত হৈ থাকে জেনেৰেটৰটো, যি বিদ্যুৎ উৎপন্ন কৰাত সহায় কৰে। তোমালোকৰ কিতাপত এটা ক্ৰিয়াকলাপ আছে আৰু সেই ক্ৰিয়াকলাপটো মই ভিডিঅ' আকাৰত তোমালোকক দেখাম। ইয়াত কি কৰা হৈছে, এটা টেনিছ বলত 3টা ফুটা কৰি লোৱা হৈছে আৰু তাত 3খন ধাতুৰ পাখি কাটি সেই বিন্ধাকেইটাত সুমুৱাই দিয়া হয়। এতিয়া তাক আমি এডাল ষ্টেণ্ডৰ সহায়ত থিয় কৰাই ৰাখিম আৰু এনেদৰে ৰাখিম যাতে বলটোৱে মুক্তভাৱে ঘূৰিব পাৰে। তাৰ লগত আমি সংযুক্ত কৰিম এটা ডাইনামো। ডাইনামোটোৰ লগত সংযুক্ত হৈ থাকিব এটা বাল্ব আৰু আমি এই ফেনকেইখন ঘূৰাবলৈ যত্ন কৰিম এটা প্ৰেছাৰ কুকাৰৰ পৰা ওলোৱা ভাপৰ সহায়ত। অৰ্থাৎ কি কৰা হয়, প্ৰথমতে তলত তাপ দি প্ৰেছাৰ কুকাৰত থকা পানীখিনি বইল কৰা হয় আৰু সেই পানীখিনিয়ে উতলাৰ পাছত কি কৰিব, ভাপৰ সৃষ্টি কৰিব। সেই ভাপে আহি এই ফেনকেইখন ঘূৰাত সহায় কৰিব বা পাখিকেইখন ঘূৰাত সহায় কৰিব আৰু লগে লগে তাৰ লগত থকা ডাইনামোটো কাৰ্যকৰী হ'ব। পাখিকেইখন ঘূৰাৰ লগে লগে কি হ'ব, সেই শক্তি যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন হ'ব আৰু তাৰ লগত সংযুক্ত হৈ থকা দণ্ডডালে ডাইনামোটো কাৰ্য কৰিব, অৰ্থাৎ যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব আৰু বাল্বটো জ্বলি উঠিব। তো এইটোৱে হৈছে আমাৰ তাপভিত্তিক শক্তি প্ৰকল্পৰ মূল কথা। আশা কৰোঁ তোমালোকে লেচনটো বুজি পালা আৰু আমি কিদৰে টাৰবাইন আৰু জেনেৰেটৰ ব্যৱহাৰ কৰি
বা ডাইনামো ব্যৱহাৰ কৰি আমি তাপৰ পৰা বিদ্যুৎ শক্তি পাব পাৰোঁ সেই বিষয়ে আমি শিকিলোঁ। ইয়াৰ লগে লগে আমি এইটো শিকিলোঁ যে ই পৰম্পৰাগত শক্তিৰ এটা ভাল উৎস হয়। কিন্তু তোমালোকে এইটো বিচাৰি উলিয়াবাচোন যে অসমত ক'ত ক'ত এনেকুৱা তাপভিত্তিক শক্তি প্ৰকল্প আছে আৰু নামবিলাক লিখি মোক তলত কমেণ্ট কৰি দিবা। ইয়াৰ পিছৰ পৰ্যায়ত মই তোমালোকক অপৰম্পৰাগত শক্তিৰ বিষয়ে পঢ়াম। অপৰম্পৰাগত শক্তিৰো বিভিন্ন ভাগ আছে। আমি প্ৰতিটোৰ বিষয়ে আমি এটা এটা পাঠত পঢ়িবলৈ যত্ন কৰিম। পিছৰ ভিডিঅ'টো পাবৰ কাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা। চ' থেংক ইউ।